তো গাইজ হাজোত আহি আপোনালোকে ৰুম বিচাৰি আছে নেকি যদি বিচাৰিছে তেনেহ'লে এই ভিডিঅ'টো একেবাৰে ইম্পৰ্টেণ্ট ভিডিঅ' মোৰ পিছফালে যিটো বিল্ডিং দেখা পাইছে সেই বিল্ডিংটোত আপোনালোকে ৰুম ল'ব পাৰিব তো গাইজ এইটো ৰুম আপোনালোকক দেখাই দিছোঁ ইয়াতে যদি আপোনালোকে কিবা কম্পিউটাৰ ইনষ্টিটিউট নাই বা বেংকৰ কিবা খুলিম বুলি ভাবে তেনেহ'লে এইটো আপোনাৰ কাৰণে বহুত ভাল হ'ব আৰু লগত আছে ইয়াতে এটা ষ্টেট কিটচেন আৰু আনফালে আছে এটা ষ্টেট লেট্ৰিন বাথৰুম য'ত আপোনালোকে পানীৰ অসুবিধা একেবাৰে নোপোৱা এইফালে আপোনালোকে ৰুমটো চাই লওক ৰুমটো কিমান আহাল পাব য'ত আপোনালোকে জিম অফিচ বেংকৰ শাখা এইবিলাকত একেবাৰে অসুবিধা নাপাব আৰু তাৰে লগত আছে আপোনালোকে গ্ৰিলৰ ফালে চাই লওক এইফালে এটা শান্তিময় ধুনীয়া পৰিৱেশ এতিয়া মই তলৰ পৰা চেৰিৰে ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাই আছোঁ আৰু এইফালে আপোনালোকে দেখিছে এইটো ৰুমৰ সেম একেই ৰুম এইটো ৰুমো আপোনালোকে ল'ব পাৰে যদি আপোনালোকে বিচাৰে এইটো ৰুমো আপোনালোকে ৰেণ্টত ল'ব পাৰিব গ্ৰিলৰ পৰাটো আপোনালোকে শান্তিময় পৰিৱেশটো দেখিলে এতিয়া আপোনালোক ছাতৰ ওপৰৰ পৰা দেখুৱাম এয়া চাওক আপোনালোকে ছাতৰ ওপৰৰ পৰা কিমান ধুনীয়া এটা শান্তিময় পৰিৱেশ আৰু ইফালে আপোনালোকে চাই লওক ধুনীয়া এটা সেউজীয়া পৰিৱেশ আৰু ইফালে আপোনালোকে দেখিছে হাতদলৰ চক আৰু ছাদখন ইমান ডাঙৰ ইয়াতো আপোনালোকে কিবা নহয় কিবা এক্টিভিটি কৰি থাকিব পাৰিব মই যিখিনি ৰুম দেখালোঁ এই ৰুমখিনি গোটেইখিনি চোৱা চিতা কৰে মোৰে দাদা হয় এইফালে আছে দাদা এনেই ৰুমবিলাক কেনেকুৱা ধৰণৰ হ'ব এইবিলাক ৰুম হ'ব আমাৰ ইনষ্টিটিউট হ'ব লগতে বেংকৰ কিছুমান শাখা থাকে সেইবিলাক শাখাও হ'ব আৰু লগতে কিছুমান ধৰ আমাৰ জিম আছে জিমবিলাকো কাৰণেও আমি সুবিধা কৰি দিম লগতে ফেমিলিৰ কাৰণেও আছে ফেমিলিৰ কাৰণে লাগিলে আপোনালোকে ফেমিলিৰ কাৰণেও হেৰি কৰিব পাৰে যে থাকিব পাৰে যে শান্তি লাগে সুবিধা আমি কৰি দিম আৰু সেইটো হয় গাইছ আপোনালোকে শুনিলে ইয়াতে মানে সকলোখিনি সুবিধা পাব পানী সুবিধা কেনে আছে পানী স্পেচিয়েল আৰু পানী সুবিধা পুৰা টেপ আছে চাৱাৰ আছে ধুনীয়াকৈ এলা কৰি দিয়া হয় মানে গাইছ ইয়াতে বহুতখিনি সুবিধা আছে যদি আপোনালোকে ইচ্ছা কৰে কিবা ইনষ্টিটিউট জিম নাইবা কিবা অফিচিয়েলি কামৰ কাৰণে যদি কিবা ৰুম বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত নম্বৰটো দি আছে সেই নম্বৰত কল কৰিলে আপোনালোকে পাই যাব এড্ৰেছখিনি আপোনালোকক দি দিছোঁ এতিয়া আৰু এইফালে চাওক ইয়াতে চিচি কেমেৰাও ৰখা আছে চিচি কেমেৰা একচুৱেলি চুৰ বুলি নহয় অন্য ক্ৰিমিনেল এক্টিভিটিৰ কাৰণেও ৰখা হৈছে তো এইটো এটা ভাল ছেফটি হয় আজিকালিৰ দিনত চিচি কেমেৰা লগাটো আৰু ইয়াতে আছেও আৰু এইফালে আছে হাজো কোৰ্ট আৰু আনফালে আছে হাতদলা চক তাৰে মাজতে আছে এই প্লেচটো ধুনীয়া প্লেচ আৰু মোৰ সন্মুখত আছে এই JBS বিল্ডিংটো ৰাইট চাইডে আছে গুৱাহাটী যোৱা ৰাস্তা আৰু লেফ্ট চাইডে আছে হাজো যোৱা ৰাস্তা এই দাদাক সুধিলোঁ এই এড্ৰেছটো পাই যাব দাদাৰ দোকানখনৰ পিছফালে আছে এই বিল্ডিংটো আৰু ইয়াতে চাওক এনেকুৱা চামবোৰ্ড লগোৱা আছে আৰু এইফালে দেখা পাইছে এইটো নম্বৰ আপোনালোকে এইটো নম্বৰত কণ্টেক্ট কৰিলে ইয়াতে পাবা টুলেট বুলি লিখা আছে আৰু বিল্ডিংটোৰ ফ্ৰণ্টৰ ফালে চাওক ইমান ডাঙৰ প্লেচ এখন আছে মানে আমি চোতাল বুলি কওঁ ইমান ডাঙৰ চোতাল এখন আছে য'ত আপোনালোকে গাড়ী পাৰ্কিঙৰ বাবে একেবাৰে অসুবিধা নাপাবা আৰু লগতে সৰু সুৰা প্ৰগ্ৰামৰ বাবে একেবাৰে অসুবিধা নাপাবা